ক'ত আছে এইখিনি এইটো ন আগুৱাই যা ধুনীয়াকৈ মোবাইলটো লৈ মোবাইলটো সৈতে সোমাই যাওঁ একেবাৰে ভিডিঅ' কৰিলে আহা মোক দি দিবি ভিডিঅ'টো গুড মৰ্ণিং আজি মানে কি মোৰ লগৰ যোনকেইটা আছে লগৰ মানে গুৰুজী এজন আছে আৰু মোৰ লগৰ ফ্ৰেণ্ডে মানে কি আপোনালোকৰ বৰল ধৰিবলৈ যাব গৈছে বৰল যিহেতু কুন্দু বৰলৰ বাঁহটো ধৰিবলৈ যায় কেনেকৈ খায় কি কৰে মই নাজানো কিন্তু ময়ো যাম সিহঁতৰ লগত চাবলৈ যাম যিহেতু আমি পথাৰ আনিবলৈ যাওঁতে দেখি আহিছিলোঁ বৰলৰ বাঁহটো তো আমাৰ ট্ৰাইবেল মানুহ আছে যিহেতু গগৈ লেখা মানুহ আছে তেনেকুৱা মানে খায় বহুতে খায় সেইবুলি নহয় ট্ৰাইবেল মানুহে যে খায় নহয় চবে যোনে ভাল পায় ৰাখিওতেই খায় তো বৰলৰ মানে কুন্দু বৰলত মানে বাঁহটো আনি খাব নেকি আৰু সি তাক খাবলৈ ভাল কিন্তু সি খালে বেয়া আকৌ সেই তাকে এতিয়া বৰ্তমান মানে কোনোবলে বাঁহটো আনিবলৈ যায় আপোনালোকে ভিডিঅ'টো চাই আহকচোন আকৌ হানিলে ৰিক্স নাই ভিডিঅ'ত দেখা পাই যাব হানিলে কোনোবলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক দেই ফাইনেলি পিছ চাইডো আছে মানে তো জংঘলে আছে মই আহি আছোঁ মই আপোনালোকৰ মানে কি এইবিলাক দেখিছেনে পোক চোক জংঘলৰ ছাইডত দি আহি পিনে আপোনালোকৰ বৰলৰ বাঁহটো চাবলৈ আহিছোঁ আপোনালোকক দেখুৱাইছোঁ চাই আহক কল চাওক কি হ'ল মিছন আনচাকচেছফুল নেকি কণী ল'ব কালা ক'ত আছে এইখিনি এইটো ন আগুৱাই যা ধুনীয়াকৈ মোবাইলটো লৈ মোবাইলটো সৈতে সোমাই যাওঁ একেবাৰে মোবাইলটো ভিডিঅ' কৰিলে আহা মোক দি দিবি ভিডিঅ'টো নাযাওঁ ভয় লাগে এইটো দেখিছে নহয় গাইছ কিমান ডাঙৰ বাঁহা বৰলৰ আৰু এইফালে ওপৰত কঁঠাল গছ আছে ওপৰত কঁঠাল গছ তলত কুন্দু বৰলৰ বাঁহা এইটো কেনেকৈ খায় মই গম নাপাওঁ আজি চাবলৈ আহিলোঁ কিন্তু বৰ্তমানলৈকে গম পোৱা নাই বস্তুটো কেনেকৈ খায় মানে আৰু দেখিছে নহয় বৰল কিমান উৰি আছে কি বৰলৰ হান খাবলৈ মন গৈ আছে নেকি তোমাৰ আৰু চুৰিখন কাট আছে চুৰিখন গুৰুজী তাত আছিল ন গুৰুজীয়ে কাটিবই মানে বৰল ল'বই দেখিছে নহয় কিমান ডাঙৰ ডাঙৰ বৰল যিহেতু ঊল বস্তুটো খায় নে নাই এইটো ঊল বস্তু নহয় জানো কোনটো এইটো খায় এইটো খায় গছটো কাটি কাটি কচুটো খায় কাটি কাটি এইটো খায় গছটো খায় কাটি কাটি বইল কৰি কিনে খোৱাবচোন এদিন বনাই কিবা খুচিছে মহে কামুৰিছে চাব আকৌ ভিডিঅ' কৰিবলৈ যাতে ওচৰত মোবাইল পৰি যাব লাহে লাহে গাটো বন্ধ কৰি দিওঁ জুই জ্বলাব লাগিব যে পাইছোঁ অলপ এক্সপ্ল'ৰ কৰোঁ দেই ৰাইজ মানে কি এইফালে ক'ত কি আছে অলপ এক্সপ্ল'ৰ কৰি চাওঁ এখন বাৰীত যিহেতু আমাৰ গুৰুজীয়ে লোকেল খানাবিলাক খাই ভাল পায় ত' লোকেল খাদ্য খাবলৈ আমি মানে এক্সপ্ল'ৰ কৰিছোঁ মোক কিবা এটা লাগিলে গাত কামুৰিলে নেকি বাগান আগতো আছে বাগান ব'লক আপোনালোকো দেখুৱাওঁ গাইছ মানে বাগানখন ধুনীয়াকৈ বনোৱা হৈছে কল লগা আছে তাত তাৰপিছত আপোনালোকৰ নেমু লগা আছে বহুত ধৰণৰ বস্তু লগা আছে মানে এইবিলাক লোকেল বস্তু যিহেতু খালে ভাল সেইবাবে আমাৰ মানে কি লগৰ যিহেতু মই পুলিচ পাৰ্চনৰ ক্ষেত্ৰত বহুততে দেখিছোঁ মানে লোকেল বস্তু খোৱাটো বেছি মানে বিচাৰি থাকে চ' বাৰীয়ে ঘৰে যিটো লোকেল বস্তু পায় সেই বস্তুটো খাবলৈ বিচাৰে পুলিচ পাৰ্চনেল যিখিনি পাওঁ মানে লগ চ' আমি ধেমাজিত থাকোঁতে আপোনালোকক দেখুৱাইছিলোঁ কিমান লোকেল মানে বস্তু খাইছিলোঁ আৰু এতিয়াও ইয়াতো আহি চেম চিষ্টেমে দেখিছোঁ মানুহবিলাক চব লোকেল বস্তু খাবলৈ বিচাৰে মানে আমাৰ যিহেতু এতিয়া মজুমদাৰ হৈছে মজুমদাৰে তোমাৰ নেমু ছিগি লৈছে ভাতৰ লগত খাবলৈ ভাল হ'বৰ কাৰণে দেখিছে নহয় গাইছ বাগানলৈ আহিলোঁ বাগানত আহি নেমু ছিগিলোঁ নেমু ছিগি মানে কি আপোনালোকৰ হেৰিৰ লগত খাম আৰু ভাতৰ লগত খাবৰ কাৰণে লোকেল বস্তু যিহেতু এতিয়া নাপালোঁ বৰলৰ বাঁহটো আমাৰ গুৰুজীয়ে কিবা কেনেকুৱা খাই মই নাজানো মানে বৰলৰ বাঁহটো ভাঙিবলৈ আহিছিলে ভাঙি কেনেকুৱা খাই এইটো বস্তু মই নাজানো আজি চাম বুলি আহিছিলোঁ কিন্তু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ যিহেতু ভাঙিব পৰা অৱস্থাত নাই বৰলৰ বাঁহটো আৰু এইজন গুৰুজী চাওক গগৈ গুৰুজী বুলি যে কৈছিলোঁ গগৈ গুৰুজী মানে খাওঁ বুলি ভাবিছিলে বৰলৰ মানে কি টোপটো নেকি দেখিছে নহয় এতিয়া কিবা আনিবলৈ গৈছে তাৰপৰা মই গম নাপাওঁ কি আনিব গৈছে কি আনিলে ভাত কেৰেলা নে তো গাইছ বৰ্তমান নেমু আৰু ভাতকেৰেলা ল'লোঁ লৈ পিনে এতিয়া আমি বৰ্তমান ৰুমলৈ যাওঁ আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিলোঁ বেছি দীঘল নকৰোঁ যিটো কামত আহিছিলোঁ কামটো ছাকচেছ নহ'ল যিহেতু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ।
মই এই মিছনটোত অহাৰ কাৰণে মানে কি যিটো আপোনালোকৰ বস্তু ছিগিবলৈ আহিছিলোঁ আৰু বৰলৰ বাঁহ ধৰিব অহাৰ কাৰণে এইটো মোৰ প্ৰফিট হ'ল। নেমু এটা প্ৰফিট হৈছে, যিহেতু নেমুটো সেইটো ভাতৰ লগত খাবলৈ ভাল হ'ব। এইটো নেমু নিবলৈ অহা নাছিলোঁ আমি, ঢেকীয়া, তাৰপিছত কচু, তাৰপিছত এইবিলাক মেইনলি ইম্পৰ্টেণ্ট অহা বস্তুটো হ'ল আপোনালোকৰ বৰলৰ বাঁহটো। মই নাখাওঁ বাৰু, মই নাখাওঁ, কিন্তু মোৰ লগৰে খাই না। ত' বৰলৰ বাঁহটো মই মানে এনেকুৱা খাতৰনাক কামবিলাকত আহি ভালেই পাওঁ। লাগিলে দুটা হান খাই যাম, সেইবোৰ মানে আহি ভাল লাগে। চ' ইমানে ভিডিঅ'টো আজি আপোনালোকক দেখুৱাব পালে ভাল লাগে, কি কৰি থাকোঁ লাইভ আপডেটবিলাক। চ' তেনেকুৱা পালে জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আৰু বেছি দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো।